নমস্কাৰ অসম জ্ঞান চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নাম বৰখা পাঠক আৰু এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম আসাম পুলিচৰ যি ৰিক্ৰুটমেন্ট হ'ব লগা আছে তাৰ কাৰণে সুবিধা হোৱাকৈ ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চনছৰ ওপৰত আগন্তুক হ'ব লগা আসাম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে আপোনালোকৰ সুবিধা হোৱাকৈ কিছুমান আমি টপিক ডিসকাস কৰিম এই সিৰিজটোৰ এইটো হৈছে প্ৰথমটো ভিডিঅ' আসাম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে সুবিধা হোৱাকৈ যিখিনি ভিডিঅ' বনাম মই আসাম পুলিচ প্লেলিষ্টত এই ভিডিঅ'খিনি এড কৰিম ভিডিঅ'টোৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংকটো দিয়া থাকিব তাত গৈ আপোনালোকে ভিডিঅ'খিনি চাব পাৰিব যদি আমাৰ ভিডিঅ'সমূহ ভাল পায় আৰু লগতে আপোনাৰ বন্ধু বান্ধৱী ভাইটি ভণ্টি যদি আসাম পুলিচৰ বাবে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ লগত ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আমাৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আহক কোৱেশ্চনখিনি ডিসকাস কৰো The Harappan civilization was discovered in the year. Harappan সভ্যতা কোনটো সময়ত ডিসকভাৰ কৰা হৈছিল? শুদ্ধ উত্তৰটি হ'ব 1921 1921 চনত। Harappan civilization-ক Bronze Age civilization বুলিও কোৱা হয়। D.R. সাহানী পোন প্ৰথমবাৰৰ বাবে Harappan civilization ডিসকভাৰ কৰিছিল। তেওঁৰ সম্পূৰ্ণ নামটো হ'ল ৰায় বাহাদুৰ দয়াৰাম সাহানী। Next question. The Indus Valley people traded with Indus Valley সভ্যতাৰ মানুহসকলে কিহৰ সৈতে ব্যৱসায় বাণিজ্য কৰিছিল? শুদ্ধ উত্তৰটি হ'ব Mesopotamians. Next question. The archaeological finds from Alamgirpur in Ghaziabad district reflected the archaeological যি পুৰাতাত্ত্বিক আলমগীৰপুৰ গাজিয়াবাদ ডিষ্ট্ৰিক্টত বিচাৰি পোৱা গৈছিলে হেয়া কিহক বিশেষকৈ ৰিফ্লেক্ট কৰে? এনসাৰটো হ'ব Harappa culture. Harappa সভ্যতাক reflect কৰে. Next question. The Indus Valley civilization was non-Aryan because Indus Valley সভ্যতা non-Aryan আছিল। কাৰণটো হ'ল it was urban. Next question. The local name Mohenjo-daro is. Mohenjo-daroৰ local name হৈছে Mound of the Dead. Next question. Which of the following animals was not known to the Indus Valley civilization? তলৰ কোনটো জন্তু ইন্দাস ভেলী সভ্যতাৰ লগত সম্পৰ্ক নাই শুদ্ধ উত্তৰটো হৈছে জিৰাফ নেক্সট কোৱেশ্চন দ্য ইন্দাস ভেলী সিভিলাইজেশ্যন স্পেচিয়েলাইজড ইন ইন্দাস ভেলী সভ্যতা বিশেষকৈ কিহত পাৰ্গত আছিল শুদ্ধ উত্তৰটি হ'ব টাউন প্লেনিং নেক্সট কোৱেশ্চন which one of the following Indus civilization site gives evidence of a dockyard আমি কোনটো জাগাত বিশেষকৈ ইন্দাস ভেলী civilization ইন্দাস ভেলী সভ্যতাৰ ডকয়াৰ্ডৰ প্ৰমাণ পাওঁ শুদ্ধ উত্তৰটি হ'ব লথাল নেক্সট কোৱেশ্চন which one of the following statement regarding Harappan civilization is correct তলৰ কোনটো statement Harappan সভ্যতাৰ হৈতে শুদ্ধ অপশন A The standard Harappan seals were made of clay. Harappan মোহৰবোৰ ক্লেৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল। Option B. The inhabitants of Harappa had neither knowledge of copper nor bronze. Harappar বাসিন্দাসকলৰ কপাৰ আৰু ব্ৰঞ্জৰ ওপৰত বিশেষ কোনো জ্ঞান নাছিল। Option C. The Harappan civilization was rural based. Harappan সভ্যতা বিশেষকৈ গ্ৰামীণ কেন্দ্ৰিক আছিল অপশন ডি দ্য ইনহেবিটেন্টছ অফ হাৰাপ্পা গ্ৰো এণ্ড ইউজ কটন হাৰাপ্পাৰ বাসিন্দাসকলে বিশেষকৈ কটন উৎপাদন আৰু ব্যৱহাৰ কৰিছিল গতিকে শুদ্ধ উত্তৰটি হৈছে অপশন ডি দ্য ইনহেবিটেন্টছ অফ হাৰাপ্পা গ্ৰো এণ্ড ইউজ কটন নেক্সট কুৱেশ্যন আউট অফ দি ফলোইং ৰিমেইনছ এক্সকাভেটেড ইন ইণ্ডাছ ভেলী which one indicates the commercial and economic development ইণ্ডাছ ভেলীৰ বহুতো খনন কাৰ্য হৈছিলে গতিকে তলৰ কোনটোৱে বিশেষকৈ বাণিজ্য আৰু অৰ্থনীতিৰ ডেভেলপমেণ্টক বুজায় শুদ্ধ উত্তৰটি হ'ব seals next question an advanced water management system of Harappan times has been unearthed at Harappan সময়ত খুব উন্নত মানদণ্ডৰ পানীৰ ব্যৱস্থা বিচাৰি পোৱা গৈছিলে ক'ত বিচাৰি পোৱা গৈছিলে শুদ্ধ উত্তৰটি হ'ব ধলাবিৰা next question From which one of the following places remains of wells have been found in houses belonging to the developed stage of the Indus Valley civilization? তলৰ কোনটো জাগাৰ পৰা remains of wells have been found অৰ্থাৎ কিছুমান কুৱা বিচাৰি পোৱা গৈছিলে Indus Valley সভ্যতাৰ শুদ্ধ উত্তৰটি হ'ব মহেঞ্জো-দাৰো Next question The earliest city discovered in India was শুদ্ধ উত্তৰটি হ'ব Harappa Next question
Consider the following statements and select the correct answer from the codes given below. তলত কেইটামান statements দিয়া আছে আৰু তাৰ লগতে কেইটামান code দিয়া আছে গতিকে তলৰ statements কেইটাৰ কোনটো শুদ্ধ উত্তৰ হ'ব হেতু উলিয়াব লাগে অপচন 1ত দিয়া আছে Mohenjo-daro, Harappa, Ropar and Kalibangan are important places of Indus Valley civilization. Mohenjo-daro, Harappa, Ropar and Kalibangan কেইখনমান important ঠাই হয় Indus Valley সভ্যতাৰ অপচন 2 Harappan people developed planned cities with network of streets and drainage system Harappan লোকসকলে বিশেষকৈ ৰাস্তাঘাট আৰু ড্ৰেইন সিস্টেম ডেভেলপ কৰিছিল তেওঁলোকৰ নগৰ কেন্দ্ৰিক ডেভেলপমেন্টৰ আন্ডাৰ Harappan people did not know use of metals Harappan সভ্যতাৰ লোকসকলে মেটেলৰ ব্যৱহাৰ সম্পৰ্কে জনা নাছিল গতিকে শুদ্ধ উত্তৰটি হ'ব 1 and 2 Mohenjo-daro, Harappa, Ropar and Kalibangan are important places of Indus Valley civilization. Harappan people developed planned cities with network of streets and drainage system. The first question is, Lothal is site where dockyard of which of the following civilization were found? তলৰ কোনটো সভ্যতাৰ dockyard Lothal নামৰ ঠাইটুকুৰাত পোৱা গৈছিল? Dockyard হৈছে জাহাজ বনোৱা স্থান গতিকে শুদ্ধ উত্তৰটি হ'ব Indus Valley. Next question to sound. Rock cut architecture in Harappan culture context has been found at. Rock cut architecture Harappan সভ্যতাত ক'ত পোৱা যায়? শুদ্ধ উত্তৰটি হ'ব Dholabira. Rock cut architecture হৈছে বিশেষকৈ শিলৰ পৰা বনোৱা কিছুমান মূৰ্তি বা অবয়ব. Next question to. The people of the Indus Valley civilization usually build their houses of. Indus Valley সভ্যতাৰ লোকসকলে বিশেষকৈ কিহেৰে তেওঁলোকৰ ঘৰবোৰ বনাইছিল অৰ্থাৎ তৈয়াৰ কৰিছিল শুদ্ধ উত্তৰটি হ'ব পাক্কা bricks. Next question. All the following statements regarding the Indus Valley civilization are correct except. তলৰ এটা statementsৰ বাহিৰে আন আটাইকেইটা statements Indus Valley সভ্যতাৰ হৈতে শুদ্ধ Option A. The Indus Valley civilization was an advanced urban civilization. Indus Valley সভ্যতা এক উন্নতমানৰ চহৰকেন্দ্ৰিক সভ্যতা আছিল Option B. Iron was not known to the people. মানুহবোৰৰ আইৰণৰ ওপৰত বিশেষ জ্ঞান নাছিলে Option C. It is difficult to say on which race the people belonged. মানুহবোৰ কোন জাতিৰ আছিল হেতু ক'বলৈ খুবেই দিগদাৰ Option D. The people knew nothing about agriculture. মানুহবোৰ খেতি সম্পৰ্কে একো বিশেষ জ্ঞান নাছিলে শুদ্ধ উত্তৰটি হ'ব answer D. The people knew nothing about agriculture. অৰ্থাৎ সেইটো সময়ত মানুহবোৰ বিশেষকৈ কৃষি কেন্দ্ৰিক আছিল তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল কৃষিৰ ওপৰত ভিত্তি কৰি Next question. The famous figure of a dancing girl found in the excavation of Mohenjo-daro was made up of. শুদ্ধ উত্তৰটি হ'ব bronze. আজি মই এই পাৰ্টটোত 20টা কুৱেশ্যন ডিসকাস কৰিলো এনচিয়েন্ট ইণ্ডিয়াৰ লগতে মই মেডিয়েবল ইণ্ডিয়া আৰু মডাৰ্ণ ইণ্ডিয়াৰ বিষয়ে ডিসকাস কৰিম যদি হে ভিডিওটো ভাল পাইছে তেন্তে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব আৰু যদি কিবা ডাউট থাকি যায় কমেন্ট বক্সত কমেন্ট কৰি জনাব যদি আপোনালোকে আমাৰ সোশ্যাল মিডিয়া প্ল্যাটফৰ্মসমূহত এতিয়ালৈকে জয়েন কৰা নাই তেন্তে জয়েন কৰি ল'ব ইয়াৰ লিংক ডেসক্ৰিপচনত দিয়া আছে আৰু যদি মোক পাৰ্সোনালি মেসেজ কৰিব বিচাৰে তেন্তে মোৰ ইনষ্টাগ্ৰাম আইডি ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে মেসেজ কৰিব পাৰে মই সকলো মেসেজৰ ৰিপ্লাই দিব চেষ্টা কৰিম এই ভিডিওটো ইমানে আকৌ লগ পাম নেক্সট পাৰ্টত থ্যাংক ইউ সো মাচ